গুড মৰ্নিং এভৰিৱান। আজি মই আপোনালোকক পাঠ 3 দুটা চলকৰ ৰৈখিক সহ সমীকৰণ ইয়াৰ পৰিচয়, সংজ্ঞা আৰু মাত্ৰা সম্পৰ্কে আপোনালোকৰ আগত অৱগত কৰিম। আমি এই সম্পৰ্কে আজি আলোচনা কৰিম। আহক আমি আগবাঢ়ো। প্ৰথমতে আমি পৰিচয় কৰি লওঁ ৰৈখিক সহ সমীকৰণৰ জোৰ। অৰ্থাৎ আমি কি জানো, ৰৈখিক মানে হৈছে মাত্ৰা এক হ'ব লাগিব ৰৈখিক বুলি হ'লে, আৰু সহ মানে কি লগত থকা, জোৰ মানে একেলগে থকা দুটা বস্তুক আমি জোৰ বুলি কওঁ। অৰ্থাৎ যদিহে আমি দুটা সমীকৰণ একেলগে থাকে আৰু সিহঁতৰ প্ৰত্যেকৰে যদি মাত্ৰা এক হয়, তেতিয়া আমি সিহঁতক ৰৈখিক সহ সমীকৰণ বুলি ক'ব পাৰোঁ। আমি এনেদৰে সংজ্ঞাটো দিব পাৰোঁ। দুটা সমীকৰণক একেলগে এটি ৰৈখিক সমীকৰণৰ জোৰ বোলা হয় যদিহে উক্ত দুটা সমীকৰণৰ মাত্ৰা এক হয়। আমি যি দুটা ইকুৱেশ্যনক ৰৈখিক সহ সমীকৰণৰ জোৰ বুলি কওঁ, সেই দুটা ইকুৱেশ্যনেই যিটো মাত্ৰা, সিহঁতৰ মাত্ৰা এক হোৱাটো অনিবাৰ্য। যদিহে কোনোবা এটা ইকুৱেশ্যনৰ মাত্ৰা এক নহয়, তেনেহ'লে সেই দুটা ইকুৱেশ্যনক আমি ৰৈখিক সহ সমীকৰণৰ জোৰ বুলি ক'ব নোৱাৰোঁ। চাব, ইয়াত সংজ্ঞাৰ বানানটো ভুল হৈ আছে, তেওঁলোকে ধৰি ল'ব বুলি আশা ৰাখিলোঁ। কিন্তু এতিয়া আপোনালোকে ভাবিব পাৰে যে দুটা সমীকৰণক একেলগে ৰৈখিক সমীকৰণৰ জোৰ বোলা হয় যদিহে উক্ত সমীকৰণ দুটাৰ মাত্ৰা এক হয়। কিন্তু এই সংজ্ঞাটো যদিও আমি এতিয়া আপোনালোকে লিখি ল'ব পাৰে, কিন্তু আমি সমীকৰণটোৰ বিষয়ে বুজি পোৱাৰ আগতে আমি জানিব লাগিব মাত্ৰা কি বস্তু। আহক আমি প্ৰথমে মাত্ৰাটো শিকি লওঁ। মাত্ৰা কি বস্তু, তেতিয়াহে আমি ৰৈখিক সহ সমীকৰণ সম্পৰ্কে ধাৰণা। মাত্ৰা সমীকৰণ এটাত থকা চলকৰ অৰ্থাৎ ভেৰিয়েবলছ এক্স আৰু ৱাই সৰ্বোচ্চ ঘাতক পাৱাৰ সমীকৰণটোৰ মাত্ৰা ডিগ্ৰী বোলে। সমীকৰণ এটাত থকা চলকৰ সৰ্বোচ্চ ঘাতক সমীকৰণটোৰ মাত্ৰা বোলে। কোনোবা এটা সমীকৰণ আমাক দিয়া হৈছে, সমীকৰণটোৰ দুটা চলক, আমাৰ এই সমীকৰণটোত আপোনালোকে দেখিব পাৰে। উদাহৰণত সমীকৰণকেইটাত চলক আছে এক্স আৰু ৱাই, সিহঁতৰ যিটো ঘাত অৰ্থাৎ পাৱাৰ কিমান আছে, এক্সৰ পাৱাৰ এক, ৱাই পাৱাৰ এক। একেধৰণে 6x এক্সৰ পাৱাৰ এক আৰু 8y ৱাই পাৱাৰ এক। এনেধৰণে সমীকৰণবিলাকৰ যদিহে এক্সৰ পাৱাৰ সৰ্বোচ্চ পাৱাৰ এক হয়, অৰ্থাৎ সৰ্বোচ্চ ঘাত এক হয়, তেনেহ'লে সেই সৰ্বোচ্চ ঘাতকে আমি মাত্ৰা বুলি ক'ব পাৰোঁ। আপোনালোকে ইয়াত চাওক, ইয়াত সৰ্বোচ্চ পাৱাৰ এক, একতকৈ বেছি পাৱাৰ নাই, অৰ্থাৎ একেই হৈছে সৰ্বোচ্চ পাৱাৰ। আৰু এই দুটা ইকুৱেশ্যনতে এক্স আৰু ৱাই যি দুটা চলক অৰ্থাৎ ভেৰিয়েবল হৈছে, সিহঁতৰ সৰ্বোচ্চ পাৱাৰ দুটা ইকুৱেশ্যনতে এক, একতকৈ বেছি পাৱাৰ কোনো চলকৰ ইয়াত নাই। গতিকে এই দুটা সমীকৰণক আমি একেলগে এটি ৰৈখিক সমীকৰণৰ জোৰ হিচাপে বিবেচনা কৰিব পাৰোঁ। আপোনালোকে আৰু কেইটামান উদাহৰণ চাই লওক, তেতিয়া আপোনালোকে এই সম্পৰ্কে এটা ভাল ধাৰণা ল'ব পাৰিব। প্ৰথম উদাহৰণ, প্ৰথম সমীকৰণ এক্স প্লাছ ৱাই ইকুৱেল 10, এক্স মাইনাছ ৱাই ইকুৱেল 4। প্ৰথম সমীকৰণটোত এক্সৰ ঘাত এক আৰু ৱাইৰ ঘাত এক। দ্বিতীয় সমীকৰণটোত চলক এক্সৰ ঘাত এক আৰু ৱাইৰ ঘাত এক। গতিকে দেখা গ'ল যে এই দুটা ইকুৱেশ্যনত চলকৰ যিটো সৰ্বোচ্চ ঘাত হয়, সেই সৰ্বোচ্চ ঘাতটো দুইটা ইকুৱেশ্যনতে এক। গতিকে এই প্ৰথম সমীকৰণ দুটাক আমি ৰৈখিক সমীকৰণৰ জোৰ হিচাপে বিবেচনা কৰিব পাৰোঁ। দ্বিতীয় উদাহৰণ, দ্বিতীয় নহয়, 12x প্লাছ 7y ইকুৱেল 45, এইটো প্ৰথম ইকুৱেশ্যন, আৰু 5x মাইনাছ 30 ইকুৱেল 15, এইটো দ্বিতীয় ইকুৱেশ্যন। ইয়াতো আপোনালোকে চাওক, প্ৰথম সমীকৰণত চলক এক্সৰ ঘাত এক আৰু চলক ৱাইৰ ঘাত এক। দ্বিতীয় সমীকৰণত চলক এক্সৰ ঘাত এক আৰু চলক ৱাইৰ ঘাত এক। আৰু এই সমীকৰণ দুইটাতে চাওক এক্সৰ সৰ্বোচ্চ ঘাত এক, অৰ্থাৎ এই দুইটা সমীকৰণে মাত্ৰা এক। গতিকে মাত্ৰা এক হোৱা মানে কি, এই দুটা সমীকৰণৰ জোৰ ৰৈখিক। গতিকে এনেধৰণে আমি ৰৈখিক সমীকৰণ সম্পৰ্কে আলোচনা কৰিব পাৰোঁ। গতিকে আপোনালোকে এই পৰিচয় সম্পৰ্কে অৱগত হ'লেই, ইয়াৰ মাত্ৰা সম্পৰ্কে আপোনালোকে অৱগত হ'লেই, গতিকে আপোনালোকে কি বুলি ধাৰণা এটা ল'ব পাৰে যে মনত ৰাখিব ৰৈখিক সমীকৰণৰ মাত্ৰা সদায় এক। আমি আপোনালোকক আকৌ লগ পাম। আজিলৈ ইমানেই। আপোনালোকে নিশ্চয় ৰৈখিক সহ সমীকৰণ সম্পৰ্কে আৰু ইয়াৰ মাত্ৰা সম্পৰ্কে নিশ্চয় কিছু ধাৰণা আপোনালোকে অৱগত হ'ল। এতিয়া ইয়াৰ পৰৱৰ্তীখিনিৰ কাৰণে আমি আকৌ আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত লগ পাম। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে আপোনালোকে ইয়াত এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ৰ কাৰণে। আৰু আপোনালোকৰ এই দশম শ্ৰেণীৰ গণিত সম্পৰ্কত এই চিৰিয়েলি আমি গৈ থাকিম। যি টপিকত আপোনালোকে সমস্যা আছে সেই সম্পৰ্কে আপোনালোকে
মেছেজ কৰিব, কমেণ্ট বক্সত মেছেজ কৰিব পাৰে আৰু তাত আপোনালোকে আপোনালোকৰ সমস্যা সম্পৰ্কে অৱগত কৰিব পাৰে আৰু মই চেষ্টা কৰিম আপোনালোকক এই সম্পৰ্কে ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিবলৈ। ধন্যবাদ।